নমস্কাৰ, আমাৰ বি স্মাৰ্ট ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ তৰ্ক বিজ্ঞান আৰু দৰ্শন বিষয়ৰ দ্বিতীয় অধ্যায়ৰ এটি গুৰুত্বপূৰ্ণ ধাৰণাৰ বিষয়ে। সেইটো হৈছে নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত থকা সম্বন্ধ। নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত থকা সম্বন্ধ বুলি ক'লে সাদৃশ্য আৰু পাৰ্থক্য দুয়োটাকে বুজা যায়। আৰু এই নিৰীক্ষণ আৰু পৰীক্ষণ হৈছে পৰ্যবেক্ষণৰ দুটা ভাগ। আগমন অনুমানৰ ক্ষেত্ৰত পৰ্যবেক্ষণৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো পৰ্যবেক্ষণৰ সহায়তে আমি এটা সাৰ্বিক সিদ্ধান্তত উপনীত হওঁ, আৰু সেই সিদ্ধান্তটো সত্য হ'বলৈ হ'লে পৰ্যবেক্ষণ কাৰ্যটো শুদ্ধ হোৱাটো জৰুৰী। আৰু সেই পৰ্যবেক্ষণ দুটা প্ৰক্ৰিয়াৰে কৰা হয়, কেতিয়াবা নিৰীক্ষণেৰে আৰু কেতিয়াবা পৰীক্ষণেৰে। নিৰীক্ষণ বুলি ক'লে বুজা যায় প্ৰাকৃতিক পৰিৱেশত ঘটনা এটা প্ৰত্যক্ষ কৰা, আৰু পৰীক্ষণ বুলি ক'লে কৃত্ৰিম পৰিৱেশত নিজে ঘটনা এটা সাজি লৈ বিজ্ঞানাগাৰত বা পৰীক্ষাগাৰত প্ৰত্যক্ষ কৰা কাৰ্যটোকে বুজা যায়। গতিকে এই নিৰীক্ষণ আৰু পৰীক্ষণ প্ৰক্ৰিয়া দুটাৰ মাজত বিভিন্ন ক্ষেত্ৰত সাদৃশ্য আৰু বিভিন্ন ক্ষেত্ৰত পাৰ্থক্য আমি পাওঁ। এতিয়া প্ৰথমতে আহিছোঁ সাদৃশ্যসমূহৰ মাজলৈ। নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত থকা প্ৰথম সাদৃশ্যটোৱে হৈছে নিৰীক্ষণ আৰু পৰীক্ষণ দুয়োটাই এক উদ্দেশ্যযুক্ত প্ৰত্যক্ষ। যে নিৰীক্ষণ আৰু পৰীক্ষণত সদায়ে কোনো এটা বিষয়বস্তু প্ৰত্যক্ষ কৰিব যাওঁতে আমি এটা উদ্দেশ্য এটা আগত ৰাখি যাওঁ। উদ্দেশ্য নাথাকাকৈ যদি আমি কোনো ঘটনা বা বিষয় প্ৰত্যক্ষ কৰিব যাওঁ, তেতিয়া সেইটোক নিৰীক্ষণ বা পৰীক্ষণ বুলি কোৱা নহয়, বা পৰ্যবেক্ষণ বুলি কোৱা নহয়। গতিকে দুয়োটা প্ৰক্ৰিয়াতে নিৰীক্ষণতে হওক বা পৰীক্ষণতে হওক এটা উদ্দেশ্য এটা নিহিত হৈ থাকে, আৰু সেই উদ্দেশ্যটো আগত ৰাখি আমি ঘটনা বা বিষয় এটা প্ৰত্যক্ষ কৰোঁ। যে কিবা এটা ঘটনাৰ আমি কাৰণ নিৰ্ণয় কৰিব লাগে, সেই কাৰণ নিৰ্ণয় কৰাটো হৈছে আমাৰ উদ্দেশ্য। গতিকে সেই উদ্দেশ্যটো ৰাখি আমি সেই ঘটনাটো প্ৰাকৃতিক পৰিৱেশতে হওক বা কৃত্ৰিম পৰিৱেশতে হওক আমি কি কৰোঁ, পৰ্যবেক্ষণ কৰোঁ। সেইকাৰণে কোৱা হয় দুয়োটাই এক নিৰ্দিষ্ট উদ্দেশ্যৰে কৰা ঘটনাৰ প্ৰত্যক্ষ। দ্বিতীয় সাদৃশ্যটো হৈছে নিৰীক্ষণ আৰু পৰীক্ষণ উভয়েই নিৰ্বাচনাত্মক প্ৰত্যক্ষ। যে এই দুয়োটা প্ৰক্ৰিয়াতে নিৰীক্ষণতে হওক বা পৰীক্ষণতে হওক আমি বিষয়বস্তু নিৰ্বাচন কৰোঁ, যিখিনি বিষয় আমাৰ পৰ্যবেক্ষণ প্ৰক্ৰিয়াটোৰ কাৰণে লাগতিয়াল, আৰু সেই লাগতিয়াল বিষয়বিলাকক আমি বাছি লৈ পৰ্যবেক্ষণ কৰোঁ। সেইবাবে দুয়োটাকে নিৰ্বাচনাত্মক প্ৰত্যক্ষ বুলি ক'ব পাৰি। 3 নম্বৰ সাদৃশ্যটো হৈছে নিৰীক্ষণ আৰু পৰীক্ষণ উভয়ে সুনিয়ন্ত্ৰিত প্ৰত্যক্ষ। যে দুয়োটা প্ৰক্ৰিয়াতে আমি বিষয়বস্তু এটা পৰ্যবেক্ষণ কৰিব যাওঁতে আমি প্ৰথমে আমাৰ মনটোক অলাগতিয়াল বিষয় কিছুমানৰ পৰা আমি আঁতৰাই আনো, আৰু যিখিনি বিষয় আমাক পৰ্যবেক্ষণ কাৰ্যটোৰ কাৰণে লাগতিয়াল সেইখিনি বিষয়ৰ প্ৰতি মনটোক আমি সুনিয়ন্ত্ৰণত ৰাখোঁ। আৰু সেইবাবে এই দুয়োটা প্ৰক্ৰিয়াকে সুনিয়ন্ত্ৰিত প্ৰত্যক্ষ বুলি কোৱা হয়। এই তিনিটা আছিল নিৰীক্ষণ আৰু পৰীক্ষণ প্ৰক্ৰিয়া দুটাৰ মাজত থকা সাদৃশ্য। এতিয়া আহিছোঁ আমি পাৰ্থক্যসমূহৰ মাজলৈ, যে নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত কি কি পাৰ্থক্য আছে। আমি জানো যে নিৰীক্ষণ মানে হৈছে প্ৰাকৃতিক ঘটনাৰ প্ৰত্যক্ষ। নিৰীক্ষণৰ ক্ষেত্ৰত আমি যেতিয়া প্ৰকৃতিয়ে সৃষ্টি কৰা কোনো এটা ঘটনা আমি প্ৰত্যক্ষ কৰোঁ, তেতিয়া সেই প্ৰত্যক্ষ কৰা কাৰ্যটোক নিৰীক্ষণ বুলি কোৱা হয়। আৰু পৰীক্ষণ মানে হৈছে পৰীক্ষক এজনে যেতিয়া কোনো এটা কৃত্ৰিম পৰিৱেশত বা পৰীক্ষাগাৰত ঘটনা এটা সাজি লৈ প্ৰত্যক্ষ কৰে, সেই প্ৰত্যক্ষ কৰা কাৰ্যটোক কোৱা হয় পৰীক্ষণ। গতিকে প্ৰথম পাৰ্থক্য হিচাপে আমি ক'ব পাৰোঁ কি, যে নিৰীক্ষণ হৈছে প্ৰাকৃতিক ঘটনাৰ প্ৰত্যক্ষ, প্ৰাকৃতিক, আৰু পৰীক্ষণ হৈছে কৃত্ৰিম ঘটনাৰ প্ৰত্যক্ষ। দ্বিতীয় পাৰ্থক্যটোত আহিছোঁ। দ্বিতীয় পাৰ্থক্যটো হৈছে যে নিৰীক্ষণৰ ক্ষেত্ৰত আমি যিবিলাক প্ৰাকৃতিক ঘটনা আমি প্ৰত্যক্ষ কৰোঁ, নিশ্চয় সেই ঘটনাবিলাকক আমি প্ৰাকৃতিক পৰিৱেশতে প্ৰত্যক্ষ কৰিম। গতিকে দ্বিতীয় পাৰ্থক্যটো হৈছে যে নিৰীক্ষণত ঘটনাসমূহ প্ৰাকৃতিক পৰিৱেশত প্ৰত্যক্ষ কৰা হয়, কিন্তু পৰীক্ষণত ঘটনাবিলাক সদায় কৃত্ৰিম পৰিৱেশতে প্ৰত্যক্ষ কৰা হয়। তাৰপিছত 3 নম্বৰ পাৰ্থক্যটোত আছে নিৰীক্ষণৰ ক্ষেত্ৰত যিবিলাক ঘটনা আমি প্ৰত্যক্ষ কৰোঁ, সেই ঘটনাবিলাক আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত। আমি যেতিয়াই ইচ্ছা কৰোঁ
তেতিয়াই কোনো এটা প্ৰাকৃতিক ঘটনা আমি পৰ্যবেক্ষণ কৰিব নোৱাৰোঁ। প্ৰকৃতিত সেই ঘটনাটো ঘটিব লাগিব, তেতিয়াহে আমি তাক পৰ্যবেক্ষণ কৰিব পাৰিম। কিন্তু পৰীক্ষণৰ ক্ষেত্ৰত ঘটনা এটা যিহেতু পৰীক্ষকগৰাকীয়ে নিজে সাজি পৰ্যবেক্ষণ কৰে, গতিকে সেই ক্ষেত্ৰত তেওঁৰ যেতিয়াই ইচ্ছা কৰে তেতিয়াই ঘটনা এটা পৰ্যবেক্ষণ কৰিব পাৰে। আৰু সেইবাবে আমি ক'ব পাৰোঁ কি যে পৰীক্ষণৰ ক্ষেত্ৰত ঘটনাবিলাক সদায় পৰীক্ষকগৰাকীৰ নিয়ন্ত্ৰণৰ অধীনত, অৰ্থাৎ তেওঁৰ হাতৰ মুঠিত, তেওঁ যেতিয়াই ইচ্ছা কৰে তেতিয়াই চাব পাৰে। কিন্তু নিৰীক্ষণৰ ক্ষেত্ৰত ঘটনাবিলাক নিৰীক্ষকগৰাকীৰ হাতৰ মুঠিত নাথাকে, তেওঁৰ নিয়ন্ত্ৰণত নাথাকে, তেওঁ ইচ্ছা কৰিলেই ঘটনা এটা চাব নোৱাৰে। তাৰপিছত 4 নম্বৰ পাৰ্থক্যটো। 4 নম্বৰ পাৰ্থক্যটো হৈছে যে নিৰীক্ষণৰ ক্ষেত্ৰত একেটা ঘটনা আমি বাৰে বাৰে প্ৰত্যক্ষ কৰিব নোৱাৰোঁ। প্ৰকৃতিত ঘটিলেহে আমি যিহেতু ঘটনা এটা প্ৰত্যক্ষ কৰিব পাৰোঁ, গতিকে একেটা ঘটনা প্ৰকৃতিত যিহেতু বাৰে বাৰে হয়তো নঘটে, গতিকে সেইবাবে আমি সেই একেটা ঘটনাকে প্ৰকৃতিত বাৰে বাৰে আমি প্ৰত্যক্ষ কৰিব নোৱাৰোঁ। কিন্তু পৰীক্ষণৰ ক্ষেত্ৰত ঘটনাবিলাক যিহেতু পৰীক্ষকে সাজি লয়, পৰীক্ষকে সাজি পৰ্যবেক্ষণ কৰে, গতিকে তেওঁ যেতিয়াই মন যায়, যেতিয়াই ইচ্ছা কৰে তেওঁ বাৰে বাৰে পৰ্যবেক্ষণ কৰিব পাৰে। আৰু শেষত নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত থকা আন এটি পাৰ্থক্য হৈছে যে নিৰীক্ষণৰ পৰা যিটো সিদ্ধান্ত পোৱা যায়, সেই সিদ্ধান্তটো বেছিভাগ সম্ভাৱনামূলক হয়, যে নিৰীক্ষণৰ পৰা পোৱা সিদ্ধান্তটো হ'বও পাৰে নহ'বও পাৰে। কিন্তু পৰীক্ষণৰ পৰা যিটো সিদ্ধান্ত পোৱা যায় সেইটো সদায় নিশ্চিত স্বভাৱৰ হয়। গতিকে এইকেইটা দিশত নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত আমি কিছুমান পাৰ্থক্য পাওঁ। ধন্যবাদ।